এইটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰে কি আপোনাৰ জীৱন সুখত আছে নে দুখত। আমাৰ জীৱন সুখ আছে নে দুখ, আৰু তাৰ কাৰণে দায়িত্ব আমি নিজেই হয়। যোনে আমাক বনাইছে তেওঁ নহয়। বহুতে কয় এইটো কৰ্মৰ ফল হয় আৰু সেইকাৰণে ভাল কৰ্ম কৰা, কিন্তু কোনটোক কয় ভাল কৰ্ম? আপুনি নিজে জীয়াই আছে সেইটো কি ভাল কৰ্ম নহয়? এজনে যেতিয়া সংসাৰৰ পৰা যায় তেতিয়া তেওঁ কয় যে হে ভগৱান তোমাৰ বহুত ধন্যবাদ, আৰু এজনে কয় যে মোৰ এইটো কাম কৰিব থাকি গ'ল, মই এইটো কৰিব নোৱাৰিলোঁ। যেনে মানুহে নিজৰ সকলো পাহৰি মায়া মোহৰ পিছত যায়, অজ্ঞানৰ পিছত যায়, তেওঁ সদায় দুখত থাকে। এনেকুৱা দুখ অনুভৱ কেতিয়াবা কৰেনে য'ত আপুনি ভাবে যে আপুনি সুখত আছে কিন্তু আপুনি দুখত আছে? জীৱন আৰু মৃত্যু কিমান শক্তিশালী বস্তু, ইয়াক অনুভৱ কৰাই টান। এই পৃথিৱীত বহুত বছৰ পুৰণি। যেতিয়া এই পৃথিৱী হৈছিল আমি একোৱেই নাছিলোঁ। আইনষ্টাইনে তাহাঁতক কৈছে যিকোনো উৎপত্তি বস্তু এদিন নষ্ট হ'বই, সকলো এদিন শেষ হ'বই, কিন্তু অলপ সময়ৰ কাৰণে আমি এই সংসাৰত আছোঁ। এই সংসাৰত যিমান যি হয় সকলো আশা লোভৰ কাৰণেই হয়। আপুনি সকলো পাহৰি অজ্ঞানৰ পিছত যাব, তেতিয়া ধৰা পৰিব, তেতিয়া ভাবিব যে জিকি যাম, কিন্তু নহয়। আপোনাৰ ওচৰত যিটো শক্তি আছে তাক প্ৰয়োগ কৰক নিজৰ জীৱনটো সফল বনাবৰ কাৰণে। এইটোৱে এটা সুযোগ আছে।